আখৰা হৰে কৃষ্ণ ডেকা। এই গুৰডেল এটা বনাই দিবি। 8 বছৰীয়া শিশুটিয়ে গছৰ ফেৰেঙনি এটা লৈ দেখুৱাই মোক সুধিলে। মই আচৰিত হৈ তাৰ মুখলৈ চালো। সুধিলো, গুৰডেল? সি বাওঁ হাতৰ বুঢ়া আঙুলি আৰু তৰ্জনীৰে এটা অৰ্ধ ত্ৰিভুজ কৰি সোঁ হাতৰ আঙুলিৰে ৰবৰ টনাৰ ভংগী কৰি মুখেৰে এটা শব্দ উলিয়ালে, খতম। শুনিলো, খতম। দেখিলো তাৰ কোমল মুখ কঠিন। ব্যস্ত আছিলো। চানমাৰীলৈ যাবলৈ সাজু হৈছিলো। তাত নিচান পুতি থোৱা আছে। আখৰা কৰিম, লক্ষ্যলৈ হাত পনোৱাৰ। ল'ৰাটিক ক'লো, কাইলৈ আহিবি, তোক গুৰডেল সাজি দিম। সি যোৱাৰ ফালে চাই ৰলো। ভাবিলো সি তাক গুৰডেল বুলি কৈছে, আমি তাকেই সৰুতে কেটেপা বুলিছিলো। তেতিয়া হাতত কেটেপা আৰু জেপত শিলগুটি লৈ বগৰী অমৰাৰ তললৈ গৈ একলব্বৰ সাধনাৰে হাত পোনাইছিলো। আমাৰ নিচান আছিল চৰাই। এদিন ঘনচিৰিকা এটি ঠেং ভাঙিছিলো আৰু কিৰিলি পাৰিছিলো। সেই ঘটনাৰ নিশংসতা এতিয়া বুজি পাওঁ। ৰেঞ্জ ফায়াৰিং প্ৰেক্টিছলৈ ওলাইছো। টাৰ্গেট থকা সৰকা কৰিম, লক্ষ্যভেদত আনন্দিত হ'ম। কেটেপাৰ নাম বোধ হয় সলনি হৈছে। ল'ৰাটোৱে গুৰডেল বুলি কৈছে। গুৰডেল। সি নিচান ঠুকিব গুৰডেলেৰে। নাম সলনি হয়। কালি কেটেপা, আজি গুৰডেল, পৰহি AK-47, চতুহি AK-56। কালি চানমাৰী, আজি ফায়াৰিং ৰেঞ্জ, লক্ষ্য, নিচান, টাৰ্গেট ইত্যাদি। মই ফায়াৰিং ৰেঞ্জত থিয় হৈছো। আদেশ পাইছো, ফায়াৰ। গুলীত থকা সৰকা হৈছে টাৰ্গেট। মোৰ বন্দুক, হাত, মন একেটি অংগ হৈছে। হয় হয়, মোৰ মনো অংগ হৈ পৰিছে। ল'ৰাটি গুৰডেল হাতত লৈ থিয় হৈছে। গছৰ ওপৰৰ চৰাইটোলৈ টোঁৱাইছে। শিলৰ গুলী গুৰডেলৰ পৰা উফৰিছে। চৰাই গাত লাগিছে। সি কিৰিলি পাৰিছে। ল'ৰাটি ওখ হৈছে। সি আখৰা কৰিছে। কেটেপা, গুৰডেল, AK-47, AK-56 পাৰ্থক্য নাই। পাৰ্থক্য নাই। সি আখৰা কৰিছে। নাম সলনি হৈছে। টাৰ্গেট সলনি হৈছে। তাৰ টাৰ্গেটত এখন মানচিত্ৰ, যন্ত্ৰণাকাতৰ এখন মুখ তাত ফুটি উঠিছে। কাৰ মুখ? কাৰ মুখ? সি জানে? নাজানে? ফায়াৰিং ৰেঞ্জত মই হাত পোনাইছো। টাৰ্গেট সলাইছো। আমি কি জানি একেখন মানচিত্ৰত আখৰা কৰিছো। কাৰণ যন্ত্ৰণাক্লিষ্ট এখন মুখ মই দেখিছো মোৰ টাৰ্গেটত। স্তম্ভিত, বিষাদগ্ৰস্ত, অসহায় এখন মুখ। আইৰ মুখ মই দেখিছো। সি দেখিছেনে?